হিমাক্ষী আৰু মই জ্ঞানদীপ আপোনালোক সকলোকে আমাৰ ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ ফালৰ পৰা হেপী দুৰ্গা পূজা তেন্তে বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ যেহেতু আপোনালোকে আগৰ ক্লিপ কিটাত দেখিলে যে আমি এতিয়া আহি কাকপথাৰ অসমীয়া দুৰ্গা মন্দিৰত পালো ইয়াত হিন্দু ধৰ্মৰ অসমীয়া লোকসকলে যিসকলে পূজা মানে তেওঁলোক আহি দুৰ্গা মাৰ চৰণত ধূপ দীপ শৰাই ইত্যাদি অৰ্পণ কৰে আমিও সেই মাৰ চৰণলৈ বুলি আজি চাকি বন্তি জ্বলাই তেওঁ সেৱা লবলৈ আহিলো এয়া এতিয়া মায়ে চাকি জ্বলাই আছে আপোনালোকে দেখিছেই বাকি আমি হেৱা লম আৰু তাৰ পাছত আমি ঘৰলৈ উভতি যাম বাকি আপোনালোকে আগলৈ চাই থাকক Later that same evening. আপোনালোকে আগৰ ক্লিপ কিটা দেখিলে যে আমি ৰাতিপুৱা গৈছিলো পূজা মন্দিৰত চাকি দি আহিলো সো বলক এতিয়া অলপ পূজা চাই লও এনে অলপ এতিয়া ৰাতি এনে সৰুকে পাতিছে কাকপথাৰ ইমানো ডাঙৰকে নাপাতে কিন্তু আপোনালোককো দেখাম বলক আমাৰ লগতো চাই আহিব এয়া হৈছে কাকপথাৰ অসমীয়া দুৰ্গা মন্দিৰৰ ৰাতিৰ আলোকসজ্জা দৃশ্য এয়া আমি পালোহি দ্বিতীয়টো মণ্ডপ আপোনালোক বেছিভাগে জানে যে দুৰ্গা মা পাৰ্বতীৰ অৱতাৰ দুৰ্গা দেৱীক শক্তিৰ অধিষ্ঠাত্ৰী হিচাপেও পূজা কৰা হয় শাৰদীয় দুৰ্গা পূজা প্ৰভু শ্ৰীৰামে ৰাৱণ বধৰ উদ্দেশ্যে অনুষ্ঠিত কৰিছিল ৰামৰ পূজাত দুৰ্গা দেৱী সন্তুষ্ট হৈ ৰাৱণ বধৰ বাবে আশীৰ্বাদ দিছিল আৰু অস্ত্ৰ প্ৰদান কৰিছিল আৰু সেই অস্ত্ৰৰে শ্ৰীৰামে ৰাৱণক বধ কৰিছিল যিহেতু ৰাৱণক বধ কৰা দিনটো বিজয়া দশমীৰ আছিল সেইবাবে বিজয়া দশমীৰ দিনটো দশহৰা হিচাপে পালন কৰা হয় অকাল বোধন হিচাপে প্ৰভু শ্ৰীৰামে শৰৎকালত দুৰ্গা পূজা পাতিছিল সেয়েহে আজিও সেই পূজা অনুষ্ঠিত কৰা হয় বৰ বিশেষটো নাজানো পূজাৰ বিষয়ে হলেও যিমানখিনি জানো আপোনালোকক ক'বলৈ চেষ্টা কৰিলো সো এয়া আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছোঁ The next day.